ধুনীয়া এটা ৰেচিপিৰ সৈতে ৰঙৰ উৎসৱ ফাকুৱালৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু বতৰ ডাৱৰীয়া আৰু এটা ধুনীয়া চিকেন ৰেচিপি চাওঁ আহক। এয়া মই লৈছোঁ ব্ৰইলাৰ চিকেন আৰু কেৰাহীত ডাইৰেক্টলি মাংসখিনি তেল গৰম হোৱাত দি দিছোঁ আৰু মাংসখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে গম পাব কিমান ধুনীয়া ৰেচিপি এটা হয়। আৰু পৰিমাণ অনুসৰি নিমখ, হালধি, কাশ্মীৰী মিৰ্চ পাউডাৰ, লগতে অকণমান চিকেন মছলা দিছোঁ। মছলা নামত সেয়াই ভালদৰে মিক্স কৰি ল'লোঁ আৰু ঢাকন মাৰি ৰাখি দিলোঁ। গেছটো হাই ফ্লেমত ৰাখিব। 10 মিনিটৰ পিছত মই দুটামান সৰু আলু দি দিছোঁ। আলু দি ভালদৰে মিক্স কৰি লৈছোঁ। আকৌ ঢাকন মাৰি ৰাখি দিছোঁ। তাৰপাছত অলপমান দি দিছোঁ খুন্দি লোৱা আদা নহৰু, সৰহকৈ কাটি লোৱা পিঁয়াজ, ভালদৰে মিক্স কৰিলোঁ। গেছটো কিন্তু মই হাই ফ্লেমতে আছে দেই। ঢাকন মাৰি ৰাখি দিছোঁ। আৰু এই দেখিছে নহয় মাংসৰ পৰা পানীখিনি ওলাব আৰম্ভ কৰিছে। এতিয়া মই দি দিছোঁ দুটামান কেঁচা গোটা জলকীয়া, এনেকৈ দিলে জ্বলা নহয়, আৰু এটা বিলাহী। আকৌ গেছটো হাই ফ্লেমতে ৰাখি ঢাকন মাৰি ৰাখি দিছোঁ। তাৰপাছত এয়া চাওক পিঁয়াজো গলি গ'ল, মছলা মাংসৰ লগত মিক্স হৈ ধুনীয়া এটা কালাৰ হৈ গৈছে। যিটো মাংসৰ চেহেৰাটো এতিয়াহে আহিছে হয়নে? ভয় নাখাব দেই, খুব ধুনীয়া হয়। তাৰপাছত দেখিছে নহয় এয়া, এতিয়া যদি আপুনি গৰম পানী এক কেৰাহীও দি দিয়ে নহয়, মাংস কেতিয়াও বগা নহয়, খুব ধুনীয়া হ'ব। পানী সৰহকৈ দি খাব পাৰিব এইটো যদি আপুনি মই কৰা নিচিনাকৈ যদি আপুনি ট্ৰাই কৰে। তাৰপাছত মাংস ধুনীয়াকৈ হৈ গৈছে আৰু মই লৰালে এয়া 2 পিচমান ৰাখি থৈ দিছোঁ। আৰু এতিয়া সেই যে দিছিলোঁ কেঁচা জলকীয়াকেইটা ধুনীয়াকৈ সিজি আছে নহয়, হেতাই এইদৰে ভাঙি দিছোঁ। এতিয়া ধুনীয়াকৈ জ্বলা হৈ যাব। যিহেতু কিনকিনীয়া বৰষুণ, সেইবাবে অকণমান জালুকো দি দিছোঁ। লগতে পিঁয়াজৰ পাতো দি দিলোঁ। কেনেকুৱা লাগিছে জনাব দেই।